এইটো আকৌ কি বস্তু জানি জেগাচোন নেকি দে এৰা তামোল পাণৰ দোকানো দিলে ধাবা এখন দিব পুৰা চেলিং হ'ব গালি পাৰি আছিলি তো এবাৰ চাবি পুতেৰ বনি আছো ইয়াতো কি ছবি ওকে পইচা পইচা হেল্ল' হেল্ল' ক'ত আছ ক'তনো থাকিবি ঘৰতে আছো আচ্ছা আজি ডিউটি নাই নি ছুটিত আছো বে ছুটিত আছ ছুটিত আছ নে তোক উলিয়াই দিলে ছুটিত আছো মই নহলে মালিকক কেলা কামেই নহয় ক'ত উলিয়াব পাৰিব মোক বেলেগ চোন হেৰি মানুহ হেভি কথা হয় দিয়া আৰু আমাৰনো কি আৰু আমি বেকাৰ মানুহ ঘৰতে পৰি আছো আৰু হেৰি কাম এটা আছিলে আহিবিচোন আড্ডালে কাম মই হলে ফিট নকৰো জলৰ ব্যৱস্থাটো কৰিব লাগিব খাবি দে কিমান খাবি তই আহিবিচোন বাৰু তই পাছবিলাকে যাম ন আহিবি পাছবেলাকে আহিবি আচ্ছা ঠিক আছে হ'ব দে ঠিক আছে দে অ ইস ভকতক ৰখি আছে এইটো চালা বেটাই মোক দেখি পলাইছে ক'ত যাওঁ এনেই এইপিনৰ পৰা আহোঁগৈ হয়নে মই জানো নহয় তই ক'লে আহিছ ব'ল দুইটা যাওঁ 80 টকা তই দি 20 টকা মই দিম এনেই এইপিনে ওলাই আছোঁ নহয় ন তই ভুল বুজিছ মই বোলো ৰাস্তাই দি এপাক এনেই ওলাই যাম বহুত দিন অহা কাক ফাঁকি দিছ মই জানো নহয় ব'ল একো নহ'ব হককে মাৰি গৈ আছোঁ মই গান এটা শুনিলোঁ কেনেকুৱা শুনিছোঁ কেনেকুৱা শুনে ধুনীয়া শুনে চাবি শ্বট মাৰিব একোৱে নুশুনিলে সুধিব পৰা নাই বে একোৱে নুশুনিলে কি ধুনীয়া শুনি তই কথা কৈ আছ মই কি নাই শুনে বুলি আহিছ কি ক সেই তেনেকুৱা ফকতীয়া বস্তু জলিয়াই দিবি ঠিক আছে মই এতিয়া নুশুনো মই দেৰিকে শুনিম এতিয়া কথাটো হ'ল এইটো জালে আনো কেলে চকু ইয়াত কিয় এইটো মই জালে আনো কি নহয় এইটোত নজৰ নিদিবি তোক খোৱালি মই ভাল পাইছো মোক খোৱালি লৈ ভাবিছো মই কাইলৈ ফুল পইচা তোক পে'মেণ্ট কৰি দিম চাম তোৰ তই মনত দুখ নকৰিবি মই দুটুকুৰমান তোক ইয়াত দি দিছোঁ এডাল দি দিম এডাল লৈ যা তই কি চাবি বহুত দামী বস্তু হয় বহুত দামী শ্বট মাৰিব তই লৈ যা ইয়াত দুটুকুৰমান লৈ লো খাই হৈ থাকিব পোৱা নাই দেই অকণ পাই কিয় অকণ পাই ইমানখিনি খুৱাইছোঁ আকৌ 20 টকা দিছোঁ মই তোক নাই পাই আৰু
হয় দিছো খোজকাঢ়ি আপোনাকে যা মই এটামান বহি ধৰিয়ে আছো মানে আগৰ পৰাই ধৰিয়ে আছো দেখি পিনে লাগিছে তোক লাগিছে মানে মই মইনা এটা লৈ আহিলো মোলে নেকি মই আজিকালি এনেকুৱা ফকতীয়া মাল নাখায় হেভি হেভি মাল খাওঁ মালিকৰ লগত এনেকুৱা ফকতীয়া মাল খাম নেকি হেভি হেভি মাল খাওঁ ন আজিকালি কথা কলে কেলে সৰুতে তোৰ সেই উচি বটলটোৰ মুঠি থোৱা উচি বটলটো লৈ পেলালি এবাৰ কি লৈ পেলালি কথা বোলে এতিয়া তোৰ যিকেইটা দামী মাল খা বুলি ক'লে স্পেলিং কৰচোন তই এই বাদ দে আৰু কথা বোলে আজি বৰ সোনকালৰ পৰা ধৰিলি যে কি হ'ল কেছটো মানে কি কম কি দুখ হৈছে ন তোমাৰ ঘৰত একদম গালিয়ে খাই থাকো মই হাৰিব নোৱাৰো মই মুঠিব নোৱাৰো কেলে হয় গালি ইমানকে একো এটা কাম বন নকৰো বুলি ঘৰ নকৰিলে গালি দি থাকিব এই থাকেই আজি এতিয়া নেপালেনো কৰিবি কি হয় থাকেই নহয় কি নাই গালি চব বাদ দে এতিয়া কি কাৰণে মাতিছিলি সেইটো কম কি কাৰণে মাতিছিলি অ তই শুনিবি শুনি মোক তো ক'লে কেলে শুনিম বাৰু তই চিৰিয়াছলি শুনিবি শুনিম ভাই ক তই কেলে মাতিছিলি ক মোক কেলে মানে কথাটো হ'ল এইবিলাক ব্ৰহ্মপুত্ৰৰ তলত বোলে কিবা টানেল এটা বনাইছে টানেল বনাইছে মই ফেচবুকত পালো দেখা কি পালি দেখাচোন তই এইটো চাবি মই দেখাম দেই এইটো চা ইয়াত চা পাণ দোকান দিলে চা মই ভাবিছো কি মই এইটো এনেকুৱা বস্তু নহয় ন এইটো ফেচবুকত এনে মিম চলি আছে এইটো মিমছ বুলি কয় তই এনে নকবি তই এনে কৈছ তোক চা ভাই মই তোক এনেই কেলে কম চা এইটো মিমছ বুলি কয় আজিকালি মানে এনেই মানুহবোৰ মানে এইটো ফকৰা যোজনা টাইপ মানে এনেই মানে অলপমান হাঁহি খুৰাক টাইপৰ কৰিব এইটো আচলতে বেয়া কোনো হেৰি নহয় মানে এইটো চৰকাৰে এটা সিদ্ধান্ত লৈছে তোৰ নুমলীগড়ৰ পৰা এইপিনে গহপুৰলৈকে ভাল মানে ৰাস্তা যিটো আমাৰ ইয়াত আজিলৈকে হোৱা নাই মানে এইটো বাহিৰৰ দেশবোৰত হৈছে যিটো পানীৰ তলত মানে ভাল ডাঙৰ মানে ৰাস্তা বনাব তাত অহা যোৱা কৰিবলৈ এইবোৰ এনেই ফকতে এইবোৰ ইয়াত পৰিলেতো গ'ল আৰু ইয়াত ক'ত ধাবা দিব পাৰিবি অঁতো এইবোৰ এনেই এইবোৰ কাম নাই এইবোৰ নাচাবি সঁচাই কৈছো মই সঁচাই কৈছো তাত একো দোকান চোকান দিব নোৱাৰি ইয়াত দোকান দিব পৰা হ'লে আৰু আজিলৈকে ইয়াত থাকিলেই জানো আমাৰ অসমত যিটো অৱস্থা সেই বুকিং হ'লেইহেঁতেন এইবোৰ এনেই উলিয়াইছে এইবোৰ তাত দিব নোৱাৰি মানে ৰাস্তা পানীৰ ভিতৰতে বনাব তাত কেনেকৈ দোকানটো দিব তই কেলে ইমান টেনশ্যনত কেলে পৰিছ মই কি কবি মই আজি ঘৰত কৈ থৈ আহিলো মই আজি কিবা কাম এটা বিচাৰিম একদম মা একদম ধুনীয়াই ফিট পাৰি থৈ আহিছোঁ বুলি মই পইচা কমাম মই য'তে ত'তে পইচা থ'ম বুলি মই কৈ থৈ আহিছিলোঁ মা এতিয়া কি হ'ব মোৰ ঘৰলৈ গ'লে মই আজি 12 বাজিব এই একো নহয় ভালকৈ বুজাই কবি মই এনেকুৱা হৈছিলে সেইকাৰণে এনেকুৱা হ'ল বুলি মই কি পইচা কম পাওঁ Utopia. পইচা